হেল্ল' সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল প্ৰিয়পটিক্স এডুকেশ্যনলৈ। আজি আমি পঢ়িব ওলোৱা টপিকটো হৈছে মডুলাছ বা অসমীয়াত ইয়াক কয় মাপাংক। চ' আমি বেছি দেৰি নকৰি ভিডিঅ'টোলৈ আগবাঢ়োঁ। মডুলাছ হৈছে এটা মেজাৰ, মানে ই জোখে মেজাৰ কৰে ডিষ্টেঞ্চ অফ এ নাম্বাৰ ফ্ৰম জিৰ' অন এ নাম্বাৰ লাইন। মানে এটা ধৰি লোৱা এটা পইণ্ট আছে, এইটো ধৰি লোৱা কাৰ্টেছিয়ান প্লেন, এখন কাৰ্টেছিয়ান সমতল। ইয়াতে এটা নাম্বাৰ আছে, এইটো জিৰ'। সেই নাম্বাৰটোৰ ডিষ্টেঞ্চ কিমান হ'ব জিৰ'ৰ পৰা সেইটো জোখে। ধৰি লোৱা ইয়াতে এটা নাম্বাৰ আছে 5, এইফালে বা এইফালে বা এইফালে বা এইফালে, মানে এখন কাৰ্টেছিয়ান প্লেন এইফালে নাম্বাৰ জোখে বা এইফালে জোখে, এইফালে বা এইফালে। তো মানে মডুলাছটো এনেকুৱা এটা বস্তু যিয়ে আনচাৰ, মানে প্ৰত্যেক নাম্বাৰে আনচাৰটো কি সদায় পজিটিভে দিয়ে। ধৰি লোৱা এই এটা কনষ্টেণ্ট, পজিটিভ নিগেটিভ কনষ্টেণ্ট, মাইনাছটোৱে নিগেটিভ, ই হৈ গ'ল প্লাছ, এনেকুৱা। ইয়াৰ ডেফিনিশ্যন হৈছে মডুলাছ অফ এক্স ইকুৱেল টু এক্স যদিহে এক্স ইজ এ গ্ৰেটাৰ দেন অৰ ইকুৱেল টু জিৰ'। মানে এক্সটো জিৰ'তকৈ ডাঙৰ বা সৰু হ'ব লাগিব, তেতিয়া ই সদায় পজিটিভ ভেলু গেইন কৰে, মানে পজিটিভ ভেলু দিয়ে। আৰু মাইনাছ এক্স হয় যদিহে এক্সটো লেছ দেন জিৰ', মানে এক্সটো জিৰ'তকৈ সৰু। য'ত এক্সটো এটা ৰিয়েল নাম্বাৰ, আৰ মানে হৈছে ৰিয়েল নাম্বাৰ, বাস্তৱ সংখ্যা। চ' বেলেগ একো নাই। ধৰি লোৱা ই এটা মেচিন, এনেকুৱা এটা মডুলাছ আছে, এনেকুৱা এটা মেচিন যিয়ে প্ৰত্যেক নাম্বাৰে নিগেটিভ হওক পজিটিভ হওক কথা নাই, চবৰে আনচাৰটো সদায় পজিটিভত দিয়ে। তো ধৰি লোৱা মডুলাছ এটা মেচিন। এতিয়া আমি এক্সাম্পল ল'ম, ভালকৈ তেতিয়া বুজি পাম। ইয়াত আছে -3, -3টো কি হয় জিৰ'তকৈ সৰু। চ' আনচাৰটো হ'ব -x মানে কিমান -3 ইকুৱেল টু 3। আৰু ঠিক একেদৰে -5, যদি x হয় তেন্তে হ'ব -(x) ইকুৱেল টু +x। আৰু এইটো যদি পাই এটা কনষ্টেণ্ট হয়, পাই এটা নাম্বাৰ হয়, 3.14 ছামথিং ভেলু হয় ইয়াৰ, তো ই এটা পজিটিভ নাম্বাৰ। ইয়াৰ আগত নিগেটিভ আছে, মানে ই এটা নিগেটিভ হৈ গ'ল, জিৰ'তকৈ সৰু হৈ গ'ল। আৰু জিৰ'তকৈ সৰু হোৱাৰ কাৰণে ডেফিনেশ্যন মতে হ'ব, যদি জিৰ'তকৈ সৰু হয় -x। চ' ইয়াৰ আনচাৰ হ'ব -(x) -π, মানে পাই। এতিয়া চোৱা, এইটো 1 জিৰ'তকৈ ডাঙৰ হ'লে কি হয় অনলি x, মানে এইটো হ'ব 1। আৰু এইফালে জিৰ'টো চোৱা, ইয়াত দেখা আছে x গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 0। এক্সটো যদি ইকুৱেল টু 0 হয় তেতিয়া আনচাৰটো যিটো আছে ভিতৰত সেইটোৱে হয়। এতিয়া ইয়াৰ আনচাৰ হ'ব 0। দেন চেম ইয়াৰ আনচাৰ হ'ব এইটো, আৰু ইয়াৰো আনচাৰ হ'ব এইটো। গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যন অফ মডুলাছ অফ এক্স, মানে কাৰ্টেছিয়ান সমতলত ইয়াৰ ডায়েগ্ৰামটো কেনেকুৱা হয় সেইটো হয়। চোৱা ডায়েগ্ৰামটো কেনেকুৱা হয়, মানে ইয়াতে 0 হ'লে 0 হ'ব, যদি -1 হয় তেতিয়া +1 হ'ব, যদি -2 হয় তেতিয়াও +2 হ'ব, -3 হ'লেও +3 হ'ব, -4 হ'লেও +4 হ'ব। চ' লাইনডাল এনেকৈ গুচি যায়, এনেকৈ গৈ থাকিব। তাৰপিছতে ইয়াতো ছেম, +1 হ'লেও 1 হয়, +2 হ'লেও 2 হয়, +3 হ'লেও 3 হয়, ছেম এইটো এনেকৈ গৈ থাকিব। ই শ্বেপটো ভি শ্বেপ হয়, ভি শ্বেপ, ইংৰাজী আখৰ ভিৰ নিচিনা হয়। চ' আশা কৰোঁ বুজি পাইছা। আজিলৈ ইমানেই, ধন্যবাদ।